মৰ্ণিং ছাৰ। য়েছ মৰ্ণিং। মই আহিয়ে দেখিলোঁ আপোনাৰ কোৱাৰ্টাৰত তলা লগোৱা ছাৰ। ঘৰৰ পৰা ভণ্টি আহিছিল। পৰহি পঠাই দি মন গা ভাল নলগাৰ কাৰণে ছাৰৰ ঘৰতে আছিলোঁ। মানে আপুনি ছাৰৰ ঘৰৰ পৰাই আহিছে? য়েছ আহি আছোঁ। ডেকা নৱজিৎ বৰদলৈ নামৰ মানুহজন আহিছিলনে? অহা নাই ছাৰ। পৰহি তেওঁলৈ এখন চিঠি প্ৰেৰণ কৰিছিলোঁ আৰু চিঠি পোৱাৰ লগে লগে অফিচলৈ আহিবলৈ দিছিলোঁ। কিন্তু চিঠি পালে নিশ্চয় আহিব, কাৰণ ফৰেষ্টৰ সোৱাদ সহজে এৰিব নোৱাৰে। আহিছে নেকি অজিত? মৰ্ণিং ছাৰ। মৰ্ণিং, বহক। আপোনাকতো চিনি পোৱা নাই। আপুনি নতুনকৈ জইন কৰিছে যেতিয়া ক'ত মোক চিনি পাব? লেকিন কি হ'ল তোমাৰ? কালা, এইখন তোৰ ঘৰ নহয় যে তোৰ ইচ্ছামতে ক'ব পাৰিবি। লগতে তোৰ দৰে মই অভদ্ৰ নহয়। মুখ চে লেকাম ৰাখি বাট বুলবিলে বাবু। তই চুৰিখন দেখুৱাই বহুত আগবাঢ়িছ। এই মানিকৰ দৰে দুৰ্বল শ্ৰেণী মানুহক এনেকৈ অত্যাচাৰ কৰিছ, কিন্তু বাবু, এই চাকু ব্যৱহাৰ কৰিম আপোনাৰ গাত। হা মা কি কচম। আমাৰ চোত লোকৰ কাৰণে আপুনি বহুত বেয়া বাট চুনিলে বাবু। আমাকো আপুনি মাফ কৰি দিয়ক। তাৰ কাৰণে আপুনি চিন্তা নকৰিব। কালাক মই যি ব্যৱস্থা কৰিব লাগে কৰিম। ঐটোকে কিবা কৰিলে আমাক জিন্দা নাৰাখিব বাবু। মই থকাত একো কৰিব নোৱাৰে সি। আপুনি 2-3 চালহে থাকিব, তাৰ পাছত আমাক কোনে সহায় কৰিব? আপুনি ইমান ভাগি নপৰিব মানিক তাঁতী। আপনি বহুত বড়া মানুষ আসলে বাবু। কাঞ্চন কি কবি কচোন। আমি আৰু বাপ জিন্দা থাকিব লাগিব বাবু। নিশ্চয় থাকিব লাগিব কাঞ্চন। দৰে আপোনাৰ সন্মুখত একেটা চুত পৰিয়াল ধ্বংস হৈ গ'লে মই নিশ্চয় সহায় কৰিব লাগিব কাঞ্চন। এই কালাকে আমি বহুত ডৰ কৰে বাবু। কোনে দিনে কাটিব মাৰিব, কোনে আমাক সহায় কৰিব বাবু? কাঞ্চন মইতো আছোঁ। আপুনিতো 2-3 চাল পৰে গুচি যাব বাবু। মই গ'লেও নিৰাপত্তা দি থৈ যাম নহয় কাঞ্চন। আমাৰ একটা বাট শুনিব বাবু। কচোন কাঞ্চন। বাবু, এটা চুত পৰিয়ালৰ লড়কিক আপুনি চাদি কৰিবনে? কাঞ্চন আমাৰ কোনো নাই আছে বাবু। একজনে আছে আপুনি। আমি জিন্দা থাকিব লাগিব বাপু কাৰ কাৰণে? মা কাঞ্চন তুই কি বাত বলছে রে? হা বাপ। এই কথাটো কেতিয়াও বাস্তৱ হ'ব নোৱাৰে কাঞ্চন। কিয় বাবু, আমি চুত মানুহ, আমি বাগানী আছে, এই কাৰণে আমাক চাদি নকৰা। নহয় কাঞ্চন, তই ভাবাৰ দৰে ময়ো যদি ভাবি লওঁ এইখন সমাজে কি ভাবিব, ছাৰে কি ভাবিব, আৰু কালাই? চল বাপ, আমি বাগানছে বহুত দূৰ ভাগি যাম। যি ঠাইত থাকিলে আমি আমাৰ মনৰ মানুহ পাম, আমাকো সি সহায় কৰিব। তই অভিমান এৰ কাঞ্চন। না বাবু, বৰা মানুহৰ বাট বৰা মানুহৰ লগতে হয়। মই যিমান পাৰোঁ সহায় কৰিম কাঞ্চন। আমি কোনো মানুহৰে বিশ্বাস নাই কৰে। কাঞ্চন তই ইমান ভাগি পৰিছ কিয়? সৰু কথাত নিজকে হেৰুৱাইছ কিয়? চম্বা বাঢ়ি চল বাপ। কাঞ্চনৰ কথা একবাৰ চিন্তা কৰিব বাবু। আপনি খারাপ নাই পাইব বাবু। কালা সে ডর করে এই বাত বলছে और আমাকে भी बहुत प्यार करे কাঞ্চনে। আপুনি কাঞ্চনক মাতি দিয়কচোন। হা বাবু। কাঞ্চনে বাৰু এইবোৰ কি ভাবি লৈছে? মইতো ভনী বুলিয়ে মৰম কৰোঁ। তেওঁ ভবা মতে ময়ো যদি ভাবি লওঁ সমাজৰ ঘৃণনীয়া নহয়নে? ঠিক আছে, মই তাইক ভাল পোৱাৰ অভিনয় কৰিব লাগিব। কিন্তু অভিনয় কৰোঁতে যদি সঁচা ভাল পোৱা হয়, নাই মই মাত্ৰ ভাল পোৱাৰ কৌশলেৰে তেওঁক জীয়াই ৰাখিব লাগিব, একমাত্ৰ বুঢ়াজনৰ কাৰণে। না বাবু, আপোনাৰ সাথ কৈ বাত না আছে। মোৰ মাত্ৰ কথাটো শুনাচোন কাঞ্চন। বাৰু কচোন, মোৰ এটা অনুৰোধ ৰাখিবিনে কাঞ্চন? হা বাবু। মই আজি কথা দিছোঁ, তই ভবাৰ মতে ময়ো ভাবিম, কিন্তু এটা চৰ্তত। আমাৰ দুয়োৰে কথা যাতে কোনো ব্যক্তিয়ে নাজানে। হা বাবু, আমি কচম খাই কৈছি, এই বাত আমি কোনো মানুহকে নকম। বাৰু কাঞ্চন কচোন, মোলৈ তোৰ মৰম লাগে নহয়নে? হা বাবু, আপোনাৰ বাহিৰে কইনা আছে। কিয়, তোৰ বাপ? হা বাবু। আৰু মই? আপুনি চাহ খাওক দেউতা। মাজনী, ডাঙৰ বাপুৰ খবৰ খাতি আজি কেইদিনমান ধৰি পোৱাই নাই। যোৱাকালি মই ফোন কৰিছিলোঁ দেউতা। তেন্তে খবৰ কি কচোন ডাঙৰ বাপুৰ? ডাঙৰ দা ভালেই, বৰ্তমান তেওঁ হেনো অফিচৰ কামত বিজি আছে আৰু কৈছে। কি কৰিছে ডাঙৰ বাপুৱে? অভাৱৰ সন্মুখীন হ'লে দেউতাক লৈ মোৰ ওচৰলৈ আহিবি। আৰু কি জানা দেউতা, ফেলৌকাই হেনো আকৌ ডাঙৰ দাৰ ওচৰ পালেগৈ। কোনে কৈছে? ডাঙৰ দাই কালি ফোনতে কৈছে। দেউতা আমিও তালৈকে যাওঁগৈ বলক। কি খাইছোঁ কি কৰিছোঁ সৰু দাইতো খবৰে নলয়। এৰা মাজনী, ময়ো কথাটো লাহে লাহে উপলব্ধি কৰিছোঁ। ইয়াত থাকিলে হয়তো। দেউতা
তাত থাকিলে নিশ্চয় এসাঁজ ভালকৈ খাব পাৰিম আৰু আনন্দ মনে ঘূৰিব পাৰিম। অ' সেয়া সৰুদা আহিছে দেউতা। সৰু বাপু, তহঁত যে নিজ ইচ্ছামতে ঘূৰি ফুৰিছ, এই ঘৰখন কি ব্যৱস্থা কৰি থৈ গৈছিলি? মনে মনে থাকক দেউতা। ঘৰত আৰু কি দিব লাগে? দুজন মানুহ চলিব পৰাকৈ সকলো বস্তু ৰেডি আছে। কি কলি? ভাত কেইটাৰ বাহিৰে ঘৰখনত আৰু আন কিবা আছিলনে? তুমিতো মোক চাকৰি দি থোৱা নাই যে আমদানি কৰি খুৱাম। লগতে হেৰা সৰু বাপু, তই কৰা ইনকামেৰে খাবলৈ আৰু পিন্ধিবলৈ বিচৰা নাই। মই মোৰ পেঞ্চনৰ টকা কেইটাৰেহে খাইছোঁ। তুমি এনেকৈ ক'বা বুলি মই জানো দেউতা। তোমাৰ পেঞ্চনৰ টকা কেইটা খৰচ কৰাৰ বাবে তোমাৰ চকুত জেং হৈ পৰিছোঁ। মই তেনে ভবা নাই সৰু বাপু। দিগন্ত এইখন ঘৰ এৰি যোৱাৰ পৰাই আপোনাৰ মই শত্ৰু হৈ পৰিছোঁ দেউতা। সেইটো তোৰ মনৰ ভাৱ। লক্ষ্য কৰিছনে? দিগন্ত ওলাই যোৱাৰে পৰা আন্ধাৰ নামি আহিছে। লগতে যিদিনাৰে পৰা ঘৰত লখিমী বোৱাৰী প্ৰৱেশ কৰিলে সেইদিনাৰে পৰাই আৰম্ভ হ'ল প্ৰতিহিংসা। দেউতা, মই কি কৰিলোঁ? হেৰা শুনিলানে? মোক ধৰি নকলে কথাই নোলায়। তেওঁলোকৰ বাবে মই যেন ঈশ্বৰহে। বোৱাৰী, মই ভাবিবই পৰা নাছিলোঁ যে মোৰ দৰে এনে সঁচা শিক্ষকৰ ঘৰলৈ এনে এলান্ধুকলীয়া মনৰ বোৱাৰী সোমাব। পিংকি এলান্ধুকলীয়া নহয় দেউতা, আপোনালোকৰ ভাৱতহে কলা ৰং সানি। অৱশ্যে পত্নীৰ চৰিত্ৰবোৰ স্বামীবোৰে লুকুৱাই ৰাখেই। সীমান্ত, এইখন ঘৰত সকলো পবিত্ৰ মনৰ মানুহ, মাত্ৰ মইহে লেতেৰা মনৰ মানুহ। বোৱাৰী, তুমি কাৰ আগত মুখ খুলি কথা কৈছা জানানে? জানো, আজি ইমান দিনে এইখন ঘৰ চিনি পাবলৈ আৰু বাকী নাই। তোমাৰ কি হৈছে দেউতা? আৰু নব, দেউতাৰ লগত সমানে সমানে কথা ক'বলৈ তুমি সাহস ক'ত পাইছা? এই সাহস সৰু বাপুৱে দিছে। অ' মাজনী, ঘৈণীয়েকৰ মন্ত্ৰপাঠত আমাক চিনিয়ে নোপোৱা হৈ পৰিছে। হেৰা শুনিলানে? তোমাৰ প্ৰেজেণ্টত এইবোৰ কথা তুমি নোহোৱাত, সৰুদা নোহোৱাত কি কওঁ, নোকোৱা কিয়? এইদৰে কথা লগাই লগাই ঘৰখন অতল গহ্বৰলৈ ঠেলি দিছা। কোনোজনে ভুল কৰিলে দেউতাই বুজাবহে লাগে। দেউতা আদৰ্শৱান শিক্ষক হৈ সকলো মানুহকে বুজাব পাৰে, মাথো তোমালোককহে নোৱাৰে। মাজনী, তোৰ লেচন শুনিবলৈ নিবিচাৰোঁ। আৰু নব নেতৃত্ব লৈ আমি থাকিব নিবিচাৰোঁ। মাজনী, কি জানা সৰুদা, তুমি বিয়া নকৰালৈকে আমি তোমাৰ আপোন হৈ আছিলোঁ। পেটত মলি হ'লেহে মানুহৰ বেমাৰ আৰম্ভ হয়। মানে তই ক'বলৈ গৈছ আমাৰ পেটত মলি আছে, হেৰৌ, আৰু কিমান যুক্তি দাঙি ধৰিবি? একমাত্ৰ দিগন্তৰ কথাই ঘৰখনৰ অশান্তিৰ মূল কাৰণ হৈ পৰিছে। আৰু আমি হৈ পৰিছোঁ তোমালোকৰ জেং। কেনেকৈ চলে চলক, আমি আৰু নোৱাৰিম। আহা পিংকি। শুনিলিনে মাজনী? যিটো দিগন্তই মাৰাৰ মৃত্যুৰ পাছত কোলাই বুকু চাই ডাঙৰ কৰিছিল, সেইটো দিগন্তক আজি। মাজনী, ডাঙৰ বাপু। হয় দেউতা। হ'ব ডাঙৰ বাপু, ঈশ্বৰে কুশলে ৰাখক। মাজনী, এইখন তোৰ শাৰী আৰু এইখন দেউতাৰ ধুতি, লগতে এই টকা 1000 তহঁতে চলিবি। সিদিনাটো টকা দি পঠিয়াইছাই, আকৌ দিছা। আপোনালোকৰ বাহিৰে মোৰনো কোন আছে দেউতা? যা তই হাত মুখ ধুই লগৈ ডাঙৰ বাপু। অফিচৰ কাম বৰ জৰুৰী চলি আছে দেউতা। ভাত খাই যাবা ডাঙৰদা। অ' কি জানা ডাঙৰদা, দেউতা আৰু মই তোমাৰ তালৈ একেবাৰে যাম। মইতো সিদিনাই তোক কৈছিলোঁৱে, কিবা অসুবিধা হ'লে আহিবি। মোৰ তালৈ যাব লগা হ'লে সৰু বাপুৰ লগত আলোচনা কৰিহে যাবি। কলৈ? তোমাৰ তালৈ নহয় জানো? সৰু বাপু, দেউতা আৰু মাজনী মোৰ তালৈ যাম বুলি কৈছে, পাৰিলে তই পঠিয়াই দিবি। এনেই যাওক, কিন্তু সম্পত্তিৰ স্বাৰ্থত দেউতাক নাৰাখিবি। চিনি পাব, মই নৱজিত বৰদলৈ, মানে সিদিনা যিজন মানুহলৈ চিঠি প্ৰেৰণ কৰিছিল। আই চি। ডেকা ভাল নিশ্চয়। জীয়াই আছোঁ আৰু। ভেৰি থেংক ইউ। আনৰ বাবে নহ'লেও অন্ততঃ মোৰ বাবে জীয়াই থাকিব লাগিব নে কি? কিয় ছাৰ? মানে নৱজিত, আপুনি ক'বলৈ বিচাৰিছে মই আপোনাৰ সহপাঠী? নৌ, মই ক'বলৈ বিচাৰিছোঁ আপুনি অফিচৰ পুৰণা মানুহ হিচাপে অন্ততঃ নতুন অফিচাৰ লগত চিনাকি কৰি দিব লাগে নহয় জানো নৱজিত? কথাবোৰ বুজিলে মুঠেই সহজ, মোক মতাৰ কাৰণে। মিষ্টাৰ নৱজিত বৰদলৈ, মই ইয়াত জইন কৰিয়ে বুজি পাইছোঁ আপুনি হেনো নিজ ইচ্ছাৰে ফৰেষ্টৰ বহুবোৰ মূল্যৱান গছ কাটি কাঠবোৰ বিক্ৰী কৰিছে। আপুনি বাগানৰ মেনেজাৰ যেতিয়া বাগানৰ কথাকে ভাবক, ফৰেষ্টৰ কথা ভাবিব নালাগে দিগন্ত। মই যদি কওঁ বাগানৰ ফৰেষ্টৰ মেনেজাৰ? হোৱাট? যোৱা সময়বোৰত যি কৰিলে, আজি তাৰিখৰ পৰা ফৰেষ্টৰ এটাও ডাল পাতো যেন নষ্ট নহয়, তাৰ বাবে আপোনাক ৰিকুৱেষ্ট? এই নৱজিত বৰদলৈ ৰিকুৱেষ্ট? বৰদলৈ, এইখন অভিনয় ঘৰ নহয় যে আপুনি হাঁহিৰে উৰাই দিব। আৰে মেনেজাৰ ছাৰ, ময়ো কওঁ শুনক, মই বন্য জীৱন যাপন কৰিবৰ পৰাই টকাৰ অসুবিধা হ'লে এই কাম কৰিছিলোঁ। লগতে আগৰ অফিচাৰ কেইজনেও এই কাম কৰিবলৈ সুবিধা দিছিল।
আগৰ কেইজনে দিব পাৰে, কিন্তু মোৰ দিনত এনে দুৰ্নীতি চলিব নোৱাৰে। বাটৱে মোৰ জীৱনত দুৰ্নীতিৰ পাঠ দেউতাৰ পৰা পোৱা নাই আৰু পঢ়াশালিতো নাপালোঁ। ঠাই বিশেষে আপুনি বাধ্য হ'ব লাগিব দিগন্ত। মানে? বৰদলৈ, আপুনি মনে মনে থাকিবনে? ঐ ডেকা, আজিকালি আপোনাৰ মুখতো বৰ কথা। কিয়? তেখেত জানো এইখন অফিচাৰে এজন অফিচাৰ নহয়? মাত্ৰ জানি থ'ব বৰদলৈ, আজিৰ পৰা ধৰি যদি আপুনি দুৰ্নীতিৰ খেলা পুনৰ আৰম্ভ কৰে, মই যিকোনো মুহূৰ্ততে ল'বলৈ বাধ্য হ'ম। মই মেনেজাৰ দিগন্ত ৰাজখোৱাই কৈছোঁ। ময়ো কৈ থওঁ শুনক, মই জীয়াই থকালৈকে মোৰ গতি কোনেও ৰোধ কৰিব নোৱাৰে। ঠিক আছে, সময়ে কথা পাতিব। মাত্ৰ পুনৰবাৰকৈ ক'লোঁ, এই দুৰ্নীতিয়ে জীৱনটোলৈ সমস্যা কঢ়িয়াই নানিব। পৰামৰ্শ দিয়াৰ বাবে ধন্যবাদ। যেতিয়া চেষ্টা কৰিম আৰু যদি নোৱাৰোঁ, মোৰ সন্মুখত যেন হৈ থিয় নিদিব। দিলে মুহূৰ্তবোৰ সলনি হৈ পাহাৰীয়া বিষাক্ত কাঁইটৰ আঁচোৰ খাই মৃত্যুক হয়তো। স্থবিত আৰু মুখেৰে মাত নিদিবা। ঐ মেনেজাৰ, ধমকি নিদিবি। বৰদলৈ, আপোনাক কোৱাৰ স্বত্তেও ওলাই যোৱা নাই কিয়? ডেকা, ধমকি নিদিবি। আপোনাৰ চৰিত্ৰক জানিও আজি ইমান দিনে নীৰৱে আছোঁ। গতিকে আপুনি বহুত দিন এই অফিচত কটাব পাৰিছে অজিত। শুনক বৰদলৈ, কেতিয়াবা নদীৰ লগতে সাগৰৰ কথাকো চিন্তা কৰিব। বিশাল সাগৰৰ মণিমুকুতা বিচাৰিবলৈ যোৱাৰ আগতে নিজৰ সামগ্ৰী ৰেডি কৰি লৈছোঁ। মাত্ৰ কৈ থলোঁ, অৰণ্যত বাস কৰিবলৈ হ'লে প্ৰথমে সিংহৰ লগত দুষ্টি হ'ব লাগিব। মানে? বুজিলে অতি সহজ। 15 বছৰ কাল এই ফৰেষ্টত বনৰীয়া জন্তুৰ লগত জীৱন যাপন কৰিলোঁ, অথচ বনৰীয়া জন্তুৱে আপোনাক হাৰ মানে নহয় জানো? য়েছ, যদি বনৰীয়া জন্তুৱে নৱজিতক দৰ কৰে, আপোনাৰ দৰে এজন সাধাৰণ মেনেজাৰক। গেট আউট। মেনেজাৰ, জিভা সংসদ কৰক, নহ'লে কি কৰিব? কি কৰিব পাৰে আপুনি? ঠিক আছে, সময়ত মুখামুখি হ'ম। 1 মিনিট ৰবা নৱজিত। যোৱা দিনবোৰত যি কৰিলে, আজিৰ পৰা ধৰি পুনৰ এনে নকৰে বুলি মোৰ আশা থাকিল। এনেকৈ সহজভাৱে ক'লে আমাৰ মাজত বুজাবুজি। এতিয়া কি ভাবিছে কওকচোন? চাওক, এইবোৰ সম্পত্তি আপোনাৰো নহয় আৰু মোৰো নহয়। তাৰ পাছত ফৰেষ্টৰ যিখিনি আমদানি হয়, আধা আপোনাৰ আধা মোৰ। মানে 50-50? য়েছ। এইখিনি কথাকে ইমান পৰে কোৱা নাছিলে কিয়? বৰদলৈ, আপোনাৰ আঁৰত মানে ভিতৰৰ মানুহজন মত্তত হৈছে নহয় জানো? হা হা হা। শুনক, আজিৰ পৰা ধৰি ফৰেষ্টৰ এটা পাতো যদি নষ্ট হয়, আইনৰ যোগেদি প্ৰশাসনৰ ব্যৱস্থা কৰা হ'ব। ময়ো চাই ল'ম এই মাধৱপুৰৰ ফৰেষ্টৰ আইনজন। মানে আপুনি মোক? এবাৰেই ক'লোঁ নহয়, যাওক, সন্মুখৰ পৰা আঁতৰি যাওক। এই মেনেজাৰ, মাত্ৰ মনত ৰাখক, বাঘে এবাৰ মানুহৰ কেঁচা তেজ খাবলৈ পালে এই অভ্যাসটো সহজে এৰিব নোৱাৰে। আৰু এটা কথা, আজিৰ পৰা আপোনাৰ সন্মুখত এডাল বিষাক্ত পাহাৰীয়া কাঁইট কোন মুহূৰ্তত আপোনাক আঁচুৰিব ক'ব নোৱাৰি। মাত্ৰ নিৰ্দিষ্ট দিনটোলৈ বাট চাওক। বৰদলৈ তেনেকৈ কৈ ভুল কৰিলে নেকি ছাৰ? আপুনি কিয় ভয় কৰিছে? ভয় কৰা নাই ছাৰ। ইয়াৰ মানুহবোৰ বৰ অকৰা, কিবা এটা কৰিম বুলিলে কৰিয়ে দিয়ে। আপোনালোকৰ দৰে দুৰ্বল মানুহৰ কাৰণে ইহঁতবোৰ ইমান আগবাঢ়িছে। নৱজিত বৰদলৈ আৰু কালা, ঠিক আছে, তহঁতৰ লগত বাস কৰিব লগা হ'লে ময়ো এটা দুৰ্দান্ত সিংহ হ'ব লাগিব। ডাঙৰ দা, মই আকৌ আহি গ'লোঁ। কিয় আহিলি ভেলৌ? ঘৰত কাম বন নাই, গতিকে জোনাকীক ঘৰতে থৈ কোনোৱে নজনাকে আহি গ'লোঁ। হে হে হে। এই চাবিটো ল ভেলৌ, কোৱাৰ্টাৰলৈ গৈ হাত মুখ ধুই লগৈ। হ'ব দিয়া, খোৱা বোৱাৰ ব্যৱস্থা আছেনে নাই ডাঙৰ দা? আছে, যা। এই ৰচোন, তই আহিবলৈ টকা পালি ক'ত? বৌৱে দিছিল। নবৌ, হে হে হে।